মস্তনগৰীৰ শুৱালকুছিত ৰাস মহোৎসৱ সমিতিৰ সংবাদ মেলৰ আয়োজন। কামৰূপৰ শুৱালকুছিত 11 দিনীয়া বনাধ্য কাৰ্যসূচীৰে 32 সংখ্যক সাৰ্বজনীন ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। আমাৰ বৃহত্তৰ শুৱালকুছি সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতি 32 নং সংখ্যক আমি আয়োজন কৰিবলৈ ওলাইছোঁ। আমাৰ এই কাৰ্যসূচী আমাৰ 11 দিনীয়া হ'ব, 15 নৱেম্বৰৰ পৰা 25 নৱেম্বৰলৈ। আমি ইতিমধ্যে প্ৰায় 58 লাখ টকাৰ বাজেট আমি গ্ৰহণ কৰিছোঁ আৰু সেই হিচাপত ইতিমধ্যে আমাৰ বিভিন্ন উপসমিতিসমূহ আমাৰ গঠন হৈ গৈছে আৰু তেওঁলোকে কাম ক্ষিপ্ৰতাৰে আগবঢ়াইছে। আমাৰ সাংস্কৃতিক সভাপতি আছে কনজ, তেখেতে কোন আহিব তেখেতে এই বিষয়ে ক'ব। সাংস্কৃতিকৰ মেইন কোনে? আমাৰ কনজ সভাপতি আছে। তেখেতে যোৱাবাৰতকৈ অকণমান বেলেগ কৰিব চেষ্টা কৰিছোঁ। যোৱাবাৰ আমাৰ প্ৰথম দিনা আপোনাৰ সাংস্কৃতিক মঞ্চখন নহয়, সেইখন বন্ধ থাকে। কিন্তু এইবাৰ আমি প্ৰথম দিনা আমি কৰিছোঁ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান থাকিব প্ৰথম দিনা আপোনাৰ, তাৰমানে 15 তাৰিখে। হয়, 15 তাৰিখে। তাৰপিছত আপোনাৰ তাৰপিছত স্কুলীয়া ছাত্ৰ ছাত্ৰী সমাপ্ত হোৱাৰ পিছতে আপোনাৰ নাগা নামৰ প্ৰগ্ৰেমটো থাকিব আপোনাৰ। বাকী আপোনাৰ এই স্থানীয় শিল্পী যারা আপোনাৰ মেইনলি আমি এইবাৰ স্থানীয় শিল্পীক যথেষ্ট আমি অগ্ৰাধিকাৰ দিয়া হৈছে যোৱাবাৰতকৈ। অহা 15 নৱেম্বৰৰ পৰা 25 নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া এই ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় শেষ হোৱাৰ পথত। জানিব পৰা মতে ৰাস মহোৎসৱৰ বাবে প্ৰায় 78 লাখ টকাৰ বাজেট ধাৰ্য কৰিছে। ইতিমধ্যে 37টা মৃন্ময় মূৰ্তি স্থাপন কৰিছে, ইয়াৰে 11টা বিদ্যুৎ চালিত। আয়োজক সমিতিয়ে জনোৱা মতে মূল মণ্ডপৰ সন্মুখতে প্ৰায় 21 ফুট উচ্চতাৰ ৰাম আৰু হনুমানৰ যুগল মূৰ্তি থাকিব। ৰাস মহোৎসৱৰ কাৰ্যসূচী অনুসৰি 21 নৱেম্বৰত হ'বলগীয়া সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হ'ব জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ গীতৰ শৰাই। তেনেদৰে 22 নৱেম্বৰত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত কণ্ঠদান কৰিব পাৰ্থ প্ৰতিম বৈশ্যই। আনহাতে 23 নৱেম্বৰৰ নিশা অৰ্ণৱ পুতলা থিয়েটাৰৰ দ্বাৰা পুতলা নাচ প্ৰদৰ্শনৰ লগতে উপস্থিত থাকিব কণ্ঠশিল্পী নৱনীতা শৰ্মা আৰু দীপজ্যোতি নাথ। ইয়াৰ উপৰি 25 নৱেম্বৰত সাংস্কৃতিক সন্ধিয়াৰ আন এক বিশেষ আকৰ্ষণ হ'ব পশ্চিমবংগৰ জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰাৰ গীতৰ অনুষ্ঠান। ইয়াৰ উপৰি আটকধুনীয়া মূল প্ৰৱেশ তোৰণ, জীৱন্ত ৰাস, সুবৃহৎ বস্ত্ৰমেলাৰ লগতে অত্যাধুনিক আনন্দমেলা অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰিছে আয়োজক সমিতিয়ে। কৈছে কাৰ্যকৰী সভাপতি মহোদয় 15 নৱেম্বৰৰ পৰা 25 নৱেম্বৰলৈ আমাৰ ৰাস মহোৎসৱ উদযাপন কৰা হ'ব শুৱালকুছি বালিচৰত। আৰু আমাৰ এই ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ সাংস্কৃতিক মঞ্চত আমাৰ 21 তাৰিখৰ পৰা থাকিব। 21 তাৰিখে থাকিব নীল আকাশ, 22 তাৰিখে থাকিব বৰ্তমান জনপ্ৰিয় কণ্ঠশিল্পী পাৰ্থ প্ৰতিম বৈশ্য আৰু 23 তাৰিখে থাকিব নৱনীতা শৰ্মা আৰু দীপজ্যোতি নাথৰ গীতৰ শৰাই। আৰু 24 তাৰিখটো এতিয়ালৈকে আমি কনফাৰ্ম কৰিব পৰা নাই যদিও তথাপিতো শংকুৰ ৰাজৰ লগত আমাৰ কথা বতৰা হৈ আছে, কিন্তু এতিয়ালৈকে চুক্তিত স্বাক্ষৰ হোৱা নাই। সেইকাৰণে আমি সেইটো ফাইনেল দিব নোৱাৰোঁ। আৰু 25 তাৰিখে আহিব ৱেষ্ট বেংগলৰ জনপ্ৰিয় কণ্ঠশিল্পী মনমিতা মিত্ৰৰ গীতৰ শৰাই। আৰু ইয়াৰ উপৰিও আমাৰ সাংস্কৃতিক মঞ্চত দুখন হ'ব। এই দ্বিতীয়খন সাংস্কৃতিক মঞ্চত 17 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈ আমাৰ প্ৰজাপিতা ব্ৰহ্মা কুমাৰীৰ জীৱন্ত ৰাসৰ প্ৰদৰ্শনী এটা হ'ব। আৰু 23 তাৰিখৰ পৰা 25 তাৰিখলৈকে দ্বিতীয়খন সাংস্কৃতিক মঞ্চত আমাৰ অৰ্ণৱ পুতলা থিয়েটাৰৰ দ্বাৰা আমাৰ পুতলা থিয়েটাৰ প্ৰদৰ্শনী হ'ব আৰু সম্পূৰ্ণ বিনামূলীয়া হ'ব। এইখিনি সকলো ৰাইজৰ বাবে মুকলি থাকিব। আৰু লগতে আমাৰ ৰাসৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব আনন্দ মেলা। ইয়াৰ লগতে আমাৰ আৰ্ট ফেডৰ এতিয়ালৈকে চেংচন হৈ গৈছে, তথাপিতো আজি হয়তো ৰাস ফেডৰ লগতো আমাৰ এইটো চেংচন হ'লে আমাৰ শুৱালকুছিত 2খন বস্ত্ৰমেলা আহিব। ইয়াৰ উপৰিও আমাৰ মূল মণ্ডপত সুউচ্চ ৰাম আৰু হনুমানৰ প্ৰতিমূৰ্তি থাকিব আৰু লগতে প্ৰায় জীৱন্ত সদৃশ এনাকন্দাৰ এটা আৰ্হিত শুৱালকুছিৰে আমাৰ স্থানীয় শিল্পী এজনে বনাই আছে আৰু আমাৰ মূল মণ্ডপটো আমাৰ শুৱালকুছিৰ স্থানীয় শিল্পীয়ে বনাইছে।
তো সম্পূৰ্ণ তেখেতসকলৰ যিটো প্ৰতিভা আমি এতিয়ালৈকে দেখিছোঁ, আমি 15 তাৰিখে সকলো ৰাইজৰ মাজত মুকলি কৰি দিম। সকলোৱে সেইটো হয়তো দেখি বহুত ভাল পাব। অসমবাসীক আমাৰ প্ৰস্তুতি হৈ যাব। কিমান টকাৰ বাজেট হৈছে? মোটামুটি আমাৰ 58 লাখ মান টকাৰ আমি বাজেটৰ ধাৰ্য কৰিছোঁ। হয়তো অলপ কম বেছি হ'ব পাৰে। কিমান ষ্টল ৰাখিছে? ষ্টল আমাৰ টোটেল থাকিব 37-38টা। তাৰে আমাৰ 11টা থাকিব আপোনাৰ বৈদ্যুতিক চালিত হ'ব। আৰু তাৰ উপৰি আমি এইবাৰ আমাৰ মণ্ডপৰ ঠিক সন্মুখতে আমাৰ প্ৰায় 21 ফুট উচ্চতাৰ এটা আমাৰ ৰাম আৰু হনুমানৰ যুগল মূৰ্তি থাকিব আৰু সেইটো আকৰ্ষণীয় হ'ব।